Our hearts beat to the city streets. We began to feel the fire. We rise like tall buildings as the chemicals they take us higher. The night's young and it's just begun as she puts her hand in mine. We wanna chase the night, wanna dance to the light. জীৱনটো কি? জীৱনটো একো নহয়, জীৱনটো এটা ষ্ট্ৰাগল। সকলোৱে কষ্ট কৰিব লাগে, কষ্ট কৰিলেহে ভালদৰে আগবাঢ়ি যাব পাৰি। যোনে কষ্ট নকৰে বেয়া কামত আবদ্ধ হৈ যায়, সেইবিলাকৰ দিন বেয়াই যাব। গতিকে সত্যত থাকি ভালদৰে কাম কৰি নিজকে আগুৱাই লৈ যাওক আৰু আপোনাৰ সকলো ভালেই হ'ব। সুখী হ'বৰ কাৰণে কি লাগে? সুখী হ'বৰ কাৰণে কিছুমান সৰু সৰু এক্টিভিটিৰ পৰাই সুখী হ'ব পৰা যায়। ছানডে দিনা ঘৰতে অলপ চিকেন বনাই ওলাই গ'লোঁ বাইকখন লৈ এটা ধুনীয়া জেগালৈ। জেগাটো হ'ল ডিব্ৰুগড় আই থান, ব্ৰহ্মপুত্ৰ নদীৰ ছাইডতে, তাতে বহি ধুনীয়াকৈ খাব পৰা যায়। আই থানলৈ আহিলে আপোনালোকে এটা বজাৰৰ বেগ লৈ আহিব। বজাৰৰ বেগ কেলৈ লৈ আহিব এইটো কাৰণে ক'লোঁ, ইয়াত কম দামত লোকেল শাক পাচলি চব্জি বহুত ওলায়, তো আপোনালোকে বেগত ভৰ্তি কৰি লৈ যাব পাৰিব। খালি এটা বস্তু দেখিলোঁ, খাই চবেই ইয়াতে য'ত ত'ত পেলাই থৈ গুচি যায়। তো মই এটাই ৰিকুৱেষ্ট কৰিম কি আপোনালোকে যাতে নিজৰ নিজৰ মোনাত যিখিনি আপোনালোকে জাবৰ পেলাব সেইখিনি নিজৰ মোনাত ভৰাই ডাষ্টবিনত পেলাই দিয়াটো ভাল হ'ব, কাৰণ জেগাটো পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিলে আমাৰ সকলোৱে ভাল লাগে। প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমি নতুন নতুন ভিডিঅ' আনি থাকিম আপোনালোকৰ ওচৰলৈ। চাই থাকিব আমাৰ চেনেলটো। থেংক ইউ, বাই বাই।